নমস্কাৰ। 16 ফেব্ৰুৱাৰী দেওবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। প্ৰথমে আহিব মেঘ ৰাশি। শৰীৰ অলপ লক্ষ্য ৰাখিব। ব্যৱসায় দিশত ক্ষতি হ'ব পাৰে। শত্ৰু ভয় থাকিব। কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰমৰ কাৰণে মানসিক চাপ বৃদ্ধি। দাম্পত্য জীৱনত অশান্তি ৰৈছে। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। কোনো লোকৰ বাবে ঘৰত বিবাদ আদি হ'ব পাৰে। আপোনাৰ মাথাৰ যন্ত্ৰণা হ'ব পাৰে, লক্ষ্য ৰাখিব। চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব বৃষ ৰাশি। শৰীৰ মোটামুটি ভালেই থাকিব। কৰ্মক্ষেত্ৰত প্ৰচুৰ চিন্তা থাকিব। ব্যৱসায় দিশত অলপ সাৱধান হ'ব। বিবাদ আদি হ'ব পাৰে। বুদ্ধি ভ্ৰম হ'ব পাৰে। কোনো লোকৰ সৈতে বিবাদ আদি হোৱাৰ সম্ভাৱনা দেখা যায়। ধৰ্ম সংক্ৰান্ত বিষয়ত আপোনাৰ নাম হ'ব। আবেগ এৰি চলিব। দাম্পত্যত বিবাদ দেখা যায়। কৰ্মক্ষেত্ৰত ওপৰ মহলৰ সহায় পাব। অৰ্থৰ কিছু নাটনি। যান বাহন অলপ সাৱধানে চলাব। যিকোনো সম্পৰ্ক ভাল কৰক। আপুনি কোনো ক্ষেত্ৰত পাজেল হৈ পৰিব পাৰে, লক্ষ্য ৰাখক। এতিয়া আহিব মিথুন ৰাশি। ঘৰত কোনো কাৰণে আপোনাৰ অশান্তি হ'ব পাৰে। আপোনাৰ কথাই আনৰ মন জয় কৰিব পাৰিব। ব্যৱসায় দিশত মধ্যম। খং ৰাগ দমাই ৰাখিব। শৰীৰ মোটামুটি ভাল থাকিব। সন্তান বিদ্যা আদি ভালেই। কোনো সম্পৰ্ক নষ্ট হ'ব পাৰে। টকাৰ নাটনি দেখা যায়। পৰিস্থিতি চাই কাম কাজ কৰিব। দাম্পত্য জীৱনত ভালেই। নিজৰ ক্ৰিয়েটিভিটি দেখাব। যিকোনো জামেলা সমাধা কৰক, ভাল হ'ব। আপোনাৰ খৰচ পাতি বাঢ়িব। বিবাদ আদি নকৰিব। ব্যৱসায় দিশত বৰ ভাল দেখা নাযায়। এতিয়া আহিব কৰ্কট ৰাশি। শৰীৰ লক্ষ্য ৰাখক। কৰ্মক্ষেত্ৰত আপোনাৰ বহুত চাপ থাকিব। নতুন কামত হাত দিয়ক, ভাল হ'ব। ব্যৱসায় দিশত মন্দা। কিছু দায়িত্ব থাকিব। টকাৰ নাটনি। দাম্পত্য জীৱনত ভাল। প্ৰেমত ভোগাব। বিদ্যাৰ খেয়াল ৰাখক। ডাঙৰৰ সহায় ল'ব। পাৰিবাৰিক সমস্যা কমিব পাৰে। কোনো নতুন ৰাস্তা পাব পাৰে কৰ্মক্ষেত্ৰত। শত্ৰুৰ ওপৰত বিজয় হ'ব। নিগেটিভ চিন্তা নকৰিব। এতিয়া আহিব সিংহ ৰাশি। শৰীৰ মোটামুটি ভাল। মানসিক চাপ থাকিব। ব্যৱসায় দিশত ভালেই। যিকোনো প্ৰতিযোগিতা আদিত অংশ নল'ব। ভ্ৰমণত অলপ প্ৰব্লেম দেখা যায়। সাৱধান থাকিব। ভাই ভনীৰ সৈতে বিবাদক লৈ চিন্তা। শত্ৰুৰ সৈতে মিলামিলি কৰক। দিন পজিটিভ থাকিব। দাম্পত্যত বৰ ভাল নহয়। সন্তানৰ লগত বিবাদ হ'ব পাৰে। খৰচ পাতি বাঢ়িব। খং ৰাগ দমাই ৰাখিব। শৰীৰ অলপ নজৰ ৰাখিব। ইগ' নেদেখাব। এতিয়া আহিব কন্যা ৰাশি। অতিৰিক্ত খৰচ পাতি হ'ব পাৰে। গুৰুজনৰ সৎ উপদেশে কাম কাজত উন্নতি হ'ব। দাম্পত্য জীৱনত মোটামুটি ভাল। দিনটোত কৰ্মক্ষেত্ৰত নিজৰ দুখৰ ফলত সমস্যাত পৰিব পাৰে, লক্ষ্য ৰাখিব। সন্তানক লৈ কোনো কাৰণে গৰ্ব বোধ কৰিব পাৰিব। শৰীৰ অলপ লক্ষ্য ৰাখিব। বুকু কষ্ট পাব পাৰে। বন্ধু ভাগ্য দিনটোত ভাল নহয়। যান বাহন
চলোৱাৰ সময়ত অলপ সতৰ্কতা অৱলম্বন কৰিব। আপোনাৰ কোনো কাৰণে মান সন্মান বাঢ়িব। যিকোনো ৰিলেশ্যন ভাল হ'ব। ব্যৱসায় দিশত মোটামুটি ভাল। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব তুলা ৰাশি। আপোনাৰ নিজৰ ভুল সংশোধন কৰাৰ ফলত কৰ্মক্ষেত্ৰত উন্নতি হ'ব। পৰিয়ালৰ কোনো ডাঙৰৰ শৰীৰক লৈ চিন্তা বাঢ়িব। দূৰ ভ্ৰমণ আদি নকৰিব। সমাজত মান মৰ্যাদা বৃদ্ধি পাব। দাম্পত্য জীৱনত ভাল দেখা নাযায়। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য দেখা যায়। অহংকাৰ আদি নকৰিব। কোনো কাৰণে আপোনাৰ মন উৎসাহিত হ'ব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত শৰীৰ মোটামুটি ভালেই। কাম কাজত আপোনাৰ চাপ বাঢ়িব পাৰে। ব্যৱসায় দিশত অলপ সাৱধান হ'ব। বিবাদ আদি হ'ব পাৰে। প্ৰতিবেশী লোকে শত্ৰুতা কৰিব। কোনো জামালা আদি হ'ব পাৰে, সতৰ্ক থাকিব। পিতৃৰ সৈতে তৰ্ক আদি নকৰিব। দূৰ ভ্ৰমণ নকৰিব। নিগেটিভ বিচাৰ নকৰিব। চলা ফিৰাত অলপ যান বাহনৰ পৰা সাৱধান হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শৰীৰ অলপ লক্ষ্য ৰাখিব। মানসিক চাপ বাঢ়িব। প্ৰেমৰ দিশত ভাল নহয়। ব্যৱসায় দিশত নজৰ ৰাখিব। আপোনাৰ সহ্য কৰা ক্ষমতাই আপোনাক বচাব। কথা বতৰা মিঠা ক'ব, কম ক'ব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক ভাল কৰক। খং ৰাগ দমাই ৰাখিব। যিকোনো কাম কাজৰ ক্ষেত্ৰত অলপ সাৱধানে কৰিব। এতিয়া আহিব মকৰ ৰাশি। শৰীৰ আপোনাৰ অলপ লক্ষ্য ৰাখিব। কাম কাজত আপোনাৰ সুনাম বাঢ়িব। ব্যৱসায় দিশত লোকচান দেখা যায়। বিবাদ আদিও হ'ব পাৰে, লক্ষ্য ৰাখিব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক ভাল দেখা নাযায়, ভাল কৰক। বাটে পথে কোনো আঘাত আদি পাব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। কাৰো সৈতে বিবাদ আদি নাযাব। আপোনাৰ কিছু শত্ৰু আছে, ক্ষতি কৰিব পাৰে, লক্ষ্য ৰাখিব। দুপৰীয়াৰ পৰত বিবাদ আদি বাঢ়িব পাৰে। খৰচ পাতি কমাব। এতিয়া আহিব কুম্ভ ৰাশি। শৰীৰ লক্ষ্য ৰাখিব। আপুনি নিজৰ কথা বতৰা আনক নক'ব। ব্যৱসায় দিশত লোকচান। কথা বতৰা কম ক'ব। কোনো ৰিস্ক আদি কাম কাজ কৰিবলগীয়া হ'ব পাৰে। বুদ্ধিৰ বলে শত্ৰু মোকাবিলা কৰিব পাৰিব। দিনৰ শেষ ভাগত সন্মান পোৱাৰ যোগ দেখা যায়। দাম্পত্য জীৱনত ভালেই দেখা যায়। ব্যৱসায় দিশত গণ্ডগোল হ'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। সন্তানৰ কাৰণে চিন্তা হ'ব পাৰে। দুৰ্ঘটনা আদি হ'ব পাৰে, এই ক্ষেত্ৰত নজৰ ৰাখিব।
এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত শৰীৰ অলপ লক্ষ্য ৰাখিব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক ভাল দেখা নাযায়। খং ৰাগ দমাই ৰাখিব। বন্ধুৰ দ্বাৰা বিপদত পৰিব পাৰে, লক্ষ্য ৰাখিব। আনৰ প্ৰতি আপোনাৰ আচৰণ বেয়া হ'ব পাৰে। ব্যৱসায় দিশত চাপ বাঢ়িব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।